নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ ইংলিছ বিষয়ৰ লেচন 3 এই পাঠটি পঢ়াই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। Who has seen the wind? Who has seen the wind? Read the conversation below. এতিয়া চোৱা, do you remember the story, The Sun and the Wind? Yes, I do. I like the story. Have you seen the sun? Of course, but have you seen the wind? Let's recite a poem by Christina Rossetti. The title of the poem is Who Has Seen the Wind? তোমালোকৰ পেজ নাম্বাৰ 31, পৃষ্ঠা নং 31। এতিয়া পাছৰ পৃষ্ঠাখনলৈ আহা। Let's recite. Who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. এইটো হৈছে তোমালোকৰ কবিতাটো, পয়েমটো, আৰু ইয়াৰ লেখকখন হৈছে ক্ৰিষ্টিনা ৰছেট্টি। কোন হয়? ক্ৰিষ্টিনা ৰছেট্টি। তোমালোকে এইটো এতিয়া নিশ্চয় পঢ়িব পাৰিবা। মই পঢ়াই দিলোঁ। পৃষ্ঠা নং তোমালোকে চাই ল'বা। 33 আছে তোমালোকৰ ইংলিছ বুকখনৰ। আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকল। আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।